Hello everyone! আজি মই লাই আৰু গাহৰি চুঙাত দি বনাম হেবাবে মই ঘৰৰে কেখিলামান লাই পাত চিঙি লৈছো এফালে চিঙি কৰি হৈ গৈছে এতিয়া মিক্স কৰি লৈছো মাংসৰ সৈতে আটাইবোৰ ইয়াতে পিয়াজ এটা কাটি দিছো জলকীয়া কাটি দিছো ধনিয়া পাত কেখিলামান দি দিছো আৰু আদা নহৰু থেতেলিয়াই লোৱা দি দিছো আন্দাজ অনুসৰি হালধি নিমখ দিছো হালধি বৰ বিশেষকৈ নাই দিয়া অকণমান দিছো এতিয়া চুঙাত হুমুৱাই লৈছো এফালে হুমুৱাই কৰি হৈ গৈছে এতিয়া চুঙাটোৰ মুখখন মই কলপাত দি বন্ধ কৰি দিছো এফালে মই এতিয়া জুইত বহাই দিছো এফালে হিজিছে আৰু অকণমানকৈ এফালে চাওকচোন সম্পূৰ্ণৰূপে চুঙাটো হিজি গৈছে এতিয়া উলিয়াই লম লাই পাত আৰু গাহৰি মাংস চুঙাত দি খাই কোনে কোনে ভাল পায় মোক কমেন্ট কৰি জনাবচোন এফালে সম্পূৰ্ণৰূপে উলিওৱা হৈ গৈছে চাওকচোন কিমান ধুনীয়া দেখিছে আৰু যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো দে বাই